ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ বৰপানী নদীৰ পানীয়ে আতংকৰ সৃষ্টি কৰিছে নগাঁৱত। নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বহু গাঁও এতিয়া পানীৰ কবলত। ২-৩ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত নিশাটোৰ ভিতৰতে বৰপানী নদীৰ পানীয়ে জুৰিপাৰা, মাধৱপাৰা, শিঙিমাৰী আদি অঞ্চলৰ ঘৰ দুৱাৰ বুৰাই পেলাইছে, যাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। উপায়হীন হৈ এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে। আমাৰ জুৰিপাৰ গাঁৱতো চাওক, আজি 3 দিন 4 দিনমান হ'ল নেপেৰা বৰষুণে চাওক কিমান পানী হ'লে ঘৰত আছে, হ'লেও খাব নোৱাৰোঁ আমি, ৰান্ধা কান্দা এনে দিগদাৰ হৈ আছে। চৰকাৰৰ পৰা কিবা এটা দিলে ভাল হয়। আজিলৈ 3 বাৰ হৈ গ'ল পানী, আমি ৰিলিফ একো পোৱা নাই। চৰকাৰৰ পৰা কিবা এটা দিব লাগে। চব পানী কিমান হৈ গ'ল। কোন নদীৰ পানী এইটো? এইটো বৰপানী নদী হয়। কাৰ্বি লাংটি জলবিদ্যুৎ যিটো এইটো এৰি দিলে, এৰি দেওয়াৰ পিছত এনেকুৱা হৈ গ'ল পানী। দিব লাগে কিবা এটা ৰিলিফ, কিবা দিব লাগে। মানুহেতো খাৱাটো অৱস্থা নায়েই, চব ঘৰৰ ভিতৰত পানী সোমাই গৈছে, ৰান্ধাৰ অৱস্থা নাই আৰু। গাঁওখনৰ নাম কি? জুৰিপাৰ হয়, গাঁওখনৰ নাম জুৰিপাৰ হয়। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, আছাম নিউজ।